নমস্কাৰ নিউজগাৰ্ড আসাম ভিডিঅ' চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত জনাই আছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 জুন। সমগ্ৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰ বুৰিছে গুৱাহাটী মহানগৰী। এজাক বৰষুণৰ ফলতে পুনৰ গুৱাহাটী মহানগৰী পানীৰ তলত। দৰ্শকসকল, পুনৰ এজাক বৰষুণত ডুবিল গুৱাহাটী মহানগৰী। জু ৰোড, অনিল নগৰ, ৰাজগড় আৰু বেলতলা এতিয়া পানীৰ তলত। কৃত্ৰিম বানপানী ৰোধত এতিয়া ব্যাহত হৈ পৰিছে চৰকাৰৰ লগতে পৌৰ নিগম, যাৰ ফলত মহানগৰীবাসী বিশেষ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। মহানগৰীৰ ৰাজপথত একাঠু পানী, মহানগৰবাসীৰ দুৰ্ভোগ, যাৰ ফলত বিকল হৈ পৰিছে যাতায়াত ব্যৱস্থাৰ লগতে সমস্যাত পৰিছে যাত্ৰীসকল। ইয়াৰ পৰৱৰ্তী খবৰটো এটা জৰুৰী খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কিয়নো এটা বিশেষ প্ৰশ্ন, কি হ'ব ৰাজ্যৰ অৱস্থা, ক'ত যাব বানাক্ৰান্ত লোক। কিয়নো ৰাজ্যত বানপানীৰ ফলত এই পৰ্যন্ত 14জন লোকৰ কৰুণ মৃত্যু হৈছে। ৰাজ্যৰ বানপানীৰ ফলতে 14জন লোকে কৰুণ মৃত্যুক সাৱটিবলগীয়া হৈছে এই পৰ্যন্ত। ৰাজ্যত এতিয়া বান বিভীষিকাৰ ভয়াৱহ ছবি। বৰ্তমানলৈকে ৰাজ্যৰ 28খন জিলা জলমগ্ন হৈ আছে। শনিবাৰে বানত প্ৰাণ হেৰুৱাইছিল শিশুৰ লগতে 5জনকৈ লোকে, আৰু বৰ্তমানলৈকে বানৰ ফলত কৰুণ মৃত্যুক সাৱটিবলগীয়া হৈছে 14জন লোকৰ। ৰাজ্যৰ প্ৰায় 20 লক্ষাধিক লোক এতিয়া ক্ষতিগ্ৰস্ত হৈছে বানপানীৰ ফলতে। ৰাজ্যৰ শিবিৰসমূহত আশ্ৰয় লৈছে প্ৰায় 1 লক্ষাধিক লোকে। খবৰ অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছিগিছে মাথাউৰি, লগতে ব্যাহত হৈ পৰিছে যাতায়াতৰ ব্যৱস্থা। বিপদ সীমাৰ ওপৰেদি বৈ গৈছে কপিলী নদীৰ লগতে পাগলাদিয়া ব্ৰহ্মপুত্ৰৰ পানী, যাক লৈ এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি আমাৰ পৰৱৰ্তী খবৰটো এক জৰুৰী খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কিয়নো আগন্তুক 20 তাৰিখেও হ'ব প্ৰবল বৃষ্টিপাত। দৰ্শকসকল, আজি 19 তাৰিখ, অৰ্থাৎ 19 তাৰিখৰ পৰা 20 তাৰিখেও প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, অব্যাহত থাকিব ৰাজ্যত প্ৰবল বৃষ্টিপাত। ইয়াক লৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 20 তাৰিখৰ প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 20 জুন তাৰিখলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 20 জুন পৰ্যন্ত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ লগতে বান পৰিস্থিতি ৰাজ্যৰ অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কেন্দ্ৰীয় বতৰ বিজ্ঞানে জাৰি কৰিছিল এক সতৰ্কবাণী, আৰু সেই সতৰ্কবাণী অনুসৰি অহা 20 জুন পৰ্যন্ত প্ৰবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে।